হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ, মই আজি গৈ আছোঁ উত্তৰ লখিমপুৰ আহিছোঁৱে আৰু এতিয়া গৈ আছোঁ বগীবিল ব্ৰিজ চাবলৈ। আৰু তাত থকা বগীবিল ব্ৰিজৰ সিপিনে থকা কাঞ্চনজংঘা ৰিজৰ্ট আছে যে, তাত ফুৰিম, চাম কেনেকুৱা লাগে, ফটো উঠিম। তো আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক, কিবা চাব পাৰিব আৰু। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, ফাইনেলি বগীবিল ব্ৰিজ আহি পালোঁ। বহুত দিনৰ সপোন আছিল। আমাৰ ঘৰটো বহুত দূৰত না, আমি প্ৰায় 500 কিলোমিটাৰ আহিছোঁ আমাৰ ঘৰৰ পৰা। তো বগীবিল ব্ৰিজটোৰ দীঘল আছিল, কিমান বা আছিল, 4.95 কিলোমিটাৰ দীঘল। তো ইমান ডাঙৰ ব্ৰিজ জীৱনত প্ৰথমবাৰ চালোঁ আৰু একদম প্ৰথমে চালোঁ। ইয়াৰ আগত ইমান ডাঙৰ ব্ৰিজ চোৱা নাই। তো গাইজ, আমি ব্ৰিজৰ ঠিক মাজভাগত নামিলোঁ, ফটো উঠিব লাগিব না, ইমান দূৰৰ পৰা আহিছোঁ, ফটো উঠিম না নাই। তো গাইজ, এতিয়া ফটো উঠোঁ। আপোনালোকে ফটোবিলাক চাওক কেনেকুৱা হ'ল, ফটোবিলাক দি দিম বাৰু মই পিছত। তো আমাৰ ফটো উঠা কমপ্লিট। এতিয়া আমি যাম কাঞ্চনজংঘা ৰিজৰ্টত, তাত গৈও ফটো উঠিম। কেনেকুৱা মই ঠাইবিলাক ভালকৈ আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক, পুৰা ধুনীয়া মজা পাব আৰু। তো গাইজ, আমি ফাইনেলি কাঞ্চনজংঘা ৰিজৰ্টৰ ভিতৰত আহিছোঁ। প্ৰথমতে মোৰ ভিডিঅ' কৰিব মনত নাছিল যে মই ভিডিঅ' কৰি আছোঁ আজি, মনতে নাছিল। আৰু ভিতৰত আহি ভিডিঅ' আৰম্ভ কৰিলোঁ। আৰু এইবিলাক চাওক, এইবিলাক কি ৰেষ্টুৰেণ্ট হ'ব এই ৰিজৰ্টৰ, আৰু বহুত ধুনীয়া ধুনীয়া ফটো উঠাৰ ঠাই আছে আৰু। তো চাওক কেনেকুৱা ৰিজৰ্ট। তো গাইজ, চাইছে সেইটোৱে বগীবিল ব্ৰিজ, আৰু আমি আছোঁ বগীবিল ব্ৰিজৰ এই চাইডত, আৰু নাও লৈ কিবা বিচাৰি আছে। আৰু আপোনালোকে ৰিজৰ্টৰ দৃশ্যটো চাওক, কিমান ধুনীয়া, মোৰ বহুত ধুনীয়া লাগিছে। ধুনীয়া ধুনীয়া ভালে আছে আৰু আহিছোঁ ইমান দূৰৰ পৰা, ভাল নহ'লে আৰু কেনেকুৱা হয় কওক। তো ইয়াত লিখা আছে কাঞ্চনজংঘা, আই লাভ কাঞ্চনজংঘা। তো গাইজ, মই বহুত কটা ফটো উঠিছোঁ। ইয়াত আহি ফটোবিলাক দি দিম বাৰু পিছত, চাব আপোনালোকে কেনেকুৱা হ'ল। আৰু মোৰ পিছপিনে চাইছেনে, এইটোৱে ব্ৰহ্মপুত্ৰ নদী আৰু এইটোৱে বগীবিল ব্ৰিজ। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিব লাগিব, কাৰণ আমি আৰু বহুত দূৰৰ পৰা আহিছোঁ আৰু যাব লাগিব ঘৰত এতিয়া। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।